সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ CMTC দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ এটা ধ্বজাবাহী প্ৰকল্প। অসম ৰাজ্য গ্ৰামীণ জীৱিকা অভিযানে দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আঁচনিখন অসমৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনগণৰ সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ লক্ষ্যৰে ৰাজ্যখনত ৰূপায়িত কৰি আহিছে। ইয়াৰ ভিতৰত প্ৰধানকৈ গাঁৱৰ দুখীয়া পৰিয়ালসমূহক একগোট কৰি মহিলাসকলৰ আত্মসহায়ক গোট গঠন কৰি তেওঁলোকক অধিক শক্তিশালী আৰু কাৰ্যক্ৰম কৰি তোলা আৰু সাৰ্বজনীন বৃত্তীয় অৰ্থনীতিৰ লগত ইয়াৰ সংযোগ ঘটোৱা, মহিলাসকলৰ আত্মসংস্থাপনৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি। DAY-NRLM সদস্যৰ মালিকাধীন সদস্য পৰিচালিত সদস্য নিয়ন্ত্ৰিত আৰু আৰ্থিকভাৱে বহনক্ষম আত্মসহায়ক গোটসমূহক গোট সামূহিক সংগঠন ধাৰণাটোক প্ৰমাণ হিচাপে লৈ সামাজিক মূলধন বিকশিত কৰিবলৈ সমগ্ৰ দেশতে আদৰ্শ মণ্ডল পৰ্যায় সংগঠন ধাৰণাৰ সৃষ্টি কৰিছে। এই আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠনসমূহে মণ্ডল পৰ্যায়ৰ সংগঠনসমূহৰ বাবে পথ প্ৰদৰ্শক হিচাপে কৰ্ম সম্পাদন কৰিব বুলি আশা কৰা হৈছে। আনহাতে DAY-NRLM অভিযান প্ৰতিখন জিলাতে আদৰ্শ মণ্ডল পৰ্যায়ত সংগঠনৰ দ্বাৰা পৰিচালিত কমেও এটাতকৈ সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে, যাতে ই জিলাখনৰ সকলো মণ্ডল পৰ্যায় সংগঠনৰ সক্ষমতা সমৃদ্ধ কৰিব। এই সামূহিকভাৱে পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ মণ্ডল পৰ্যায়ৰ সংগঠনসমূহৰ সদস্যৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ উদ্দেশ্য সামূহিক সংগঠনসমূহৰ সক্ৰিয় প্ৰদৰ্শনৰ বাবে জীৱিকা সখী তথা আন আন সামূহিক সখীসকলৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰা। বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী চলি থকা সময়ত সামূহিক সংগঠনৰ সদস্য তথা জীৱিকা সখীসকলৰ বিভিন্ন বিষয়ত ক্ষেত্ৰ সক্ষমতাৰ বৃদ্ধি কৰা। সামূহিক সংগঠনবোৰক হস্তান্তৰ আৰু প্ৰতিপালন সমৰ্থন প্ৰদান কৰা। আদৰ্শ মণ্ডল পৰ্যায় সংগঠনসমূহৰ বাবে উপাৰ্জনৰ সৃষ্টি কৰা। সামূহিক সংগঠন আৰু অন্যান্য বিভাগৰ বাবে অভিমুখীকৰণ, কৰ্মশালা, প্ৰশিক্ষণ কাৰ্যসূচী, ক্ষেত্ৰ সাক্ষাৎ, প্ৰদৰ্শন আদি পৰিচালনা কৰা। আন অংশীদাৰসকলক মাচুল ভিত্তিত প্ৰশিক্ষণৰ স্থান তথা সমল ব্যক্তিক যোগান ধৰা। সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰটিৰ নিৰ্দিষ্ট কাম কাজ তথা সেৱা। সামূহিক পৰিচালিত প্ৰশিক্ষকৰ চিনাক্তকৰণ, প্ৰশিক্ষণ আৰু নিয়োজন। প্ৰশিক্ষণৰ মূল্যায়নৰ আয়োজন, প্ৰশিক্ষণৰ কাৰ্যসূচী, সহায়ক তথা প্ৰসংগ সামগ্ৰীৰ প্ৰস্তুতকৰণ, ক্ষমতাৰ নিৰ্মাণ কাৰ্যসূচীৰ ৰূপায়ণ, চৌহদৰ ভিতৰৰ তথা বাহিৰৰ প্ৰশিক্ষণ, ক্ষেত্ৰ সাক্ষাতৰ আয়োজন, সামূহিক সংগঠনসমূহক বিভিন্ন দিশত সহযোগিতা প্ৰদান, প্ৰশিক্ষণৰ প্ৰভাৱ মূল্যায়ন কৰা, উন্নতিৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় কিতাপ আৰু প্ৰশিক্ষণ সামগ্ৰী মজুতকৰণেৰে পুথিভঁৰালৰ ব্যৱস্থা কৰা। আন অংশীদাৰসকলক মাচুল ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰা। উল্লেখিত উদ্দেশ্য তথা কাম কাজসমূহক সৰুগত কৰি শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ ইটাখুলি খণ্ডত প্ৰান্তিকা মণ্ডল পৰ্যায় সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে। ইয়াৰ লগতে ওদালগুৰি খণ্ডৰ বেথেলহাম আদৰ্শ মণ্ডল পৰ্যায় আৰু হাইলাকান্দি খণ্ডৰ নাৰী সেৱা আদৰ্শ মণ্ডল পৰ্যায়, ধেমাজিৰ উন্নয়ন খণ্ডত সৃষ্টি মণ্ডল পৰ্যায় সংগঠন আৰু ব্ৰহ্মপুৰ উন্নয়ন খণ্ডত ভোগেশ্বৰী ফুকননী আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ অধীনত একোটিকৈ পৰ্যায়িত সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিবলৈ যুঁজা কৰা হৈছে। শেহতীয়াকৈ মুকলি হোৱা সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰকেইটা মহিলাসকলক বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰিও আন আন বিভাগৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। মহিলাসকলৰ জীৱিকা উত্তৰণৰ লক্ষ্যত আৰম্ভ কৰা এই সামূহিক পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰসমূহ স্বয়ং সম্পূৰ্ণ, য'ত সম্পূৰ্ণ আৱাসিক ব্যৱস্থাৰ সুবিধা আছে। ইয়াৰোপৰি অবিঘিন্ন 24 ঘণ্টা বিজুলী সেৱা, ইণ্টাৰনেটৰ সুবিধা, সুৰক্ষা কেমেৰা, প্ৰজেক্টৰ, অবিঘিন্ন খোৱা পানী, ঘৰুৱা পদ্ধতিৰে বনোৱা সতেজ খাদ্যৰে প্ৰশিক্ষণ কেন্দ্ৰকেইটি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সফলতাৰ এক মাইলৰ খুঁটি।